নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে টিভিৰ যোগেদি পাঠদান আকৰ্ষণ কৰাৰ লক্ষ্যৰে স্মাৰ্ট টিভিৰ যোগেদি ডিজিটেল ক্লাছৰ ব্যৱস্থা কৰা হৈছে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। ডিজিটেল পাঠৰ যোগেদি ছাত্ৰ ছাত্ৰীক শিক্ষাৰ প্ৰতি বা শিক্ষণৰ প্ৰতি আকৰ্ষণ কৰিবৰ কাৰণে বা আগ্ৰহী কৰিবৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয়খনৰ এনে কাৰ্যপন্থাৰ দ্বাৰা ছাত্ৰ ছাত্ৰী নিশ্চয় আগবাঢ়িব পৰাৰ ক্ষেত্ৰত ধাউতি দেখুৱাব বুলি বিশ্বাস আছে। এই চেনেলটো সাবস্ক্ৰাইব কৰক, ৰঙা বটন দবাই বেল আইকনটো দবাই দিব। প্ৰতি ভিডিঅ' নটিফিকেশ্যন প্ৰথমতে আপোনাৰ মোবাইলত পাব। ভিডিঅ'টো লাইক কৰিব, আমি মোটিভেট হওঁ, শ্বেয়াৰ কৰিব। আহিছোঁ আজিলৈ, লগ পাম আন এটি সুন্দৰ ভিডিঅ'ত। নমস্কাৰ, জয় হিন্দ, জয় ভাৰত।